চাৰিদুৱাৰ আৰু ৰাঙাপাৰাৰ আমাৰ যিমানখিনি সাংবাদিক বন্ধু সকলো ইয়াত উপস্থিত হৈছে আমাৰ চাৰিদুৱাৰ আঞ্চলিক অফিচ কাৰ্যালয়ত আটাইকেইজনক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ মই যাচিছোঁ। বৰ্তমান অসমত নিৰ্বাচন সমাগত আৰু তেনে এটা মুহূৰ্তত নিখিল বড়ো ছাত্ৰ সন্থা ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠন হৈও যোৱা ৩৫টা বছৰ ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক, শিক্ষা আৰু সামাজিক ক্ষেত্ৰখনক লৈ পেলাই আমি কাম কৰি আহিছোঁ। আমাৰ অধিকাৰ, আমাৰ সমস্যা আৰু আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে, ইয়াৰ পৰা যিখিনি অঞ্চল বা অসমত বসবাস কৰি বড়ো জনগোষ্ঠীয়ে যিখিনি উপভোগ কৰিব লাগিছিল বা পাব লাগিছিল, সমস্যা সমাধান হ'ব লাগিছিল, গণতান্ত্ৰিক দেশৰ সংবিধানত যিখিনি অধিকাৰ সেইখিনি বৰ্তমানলৈ আমি উপভোগ কৰিবলৈ পোৱা নাই বা সা সুবিধা আমি পোৱা নাই। তো এই ক্ষেত্ৰখনত নজৰ ৰাখি মাজে সময়ে পৰ্যায়ক্ৰমে যেতিয়া য'ত প্ৰয়োজন হয় নিৰ্বাচনৰ ক্ষেত্ৰত বা ৰাজনৈতিক পথাৰত আমি ছাত্ৰ সংগঠন বা সামাজিক সংগঠন হৈও নিখিল বড়ো ছাত্ৰ সন্থা আমি মাত মাতি আহিছোঁ বা কাকবা আমি প্ৰয়োজনত ইছ্যু ভিত্তিত মানে ইছ্যু বেছ ৰাজনীতি আমি কৰি আহিছোঁ। আৰু তেনে এটা পৰিৱেশত এই বিধানসভাই হওক বা পাৰ্লিমেণ্টেই হওক বা কোনোবা কাউন্সিল ইলেকশ্যনেই হওক আমি তাত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে আমি জড়িত হৈছোঁ বা কাম কৰিছোঁ আৰু কৈছোঁ। আৰু আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক আমি সমাধান মানে কৰিবলৈ আমি চেষ্টা বা প্ৰয়াস আমি ৰাখিছোঁ। তো আজি বিশেষকৈ চাৰিদুৱাৰত এই সংবাদমেল পাতাৰ মূল কাৰণটো হ'ল যে অসমত বৰ্তমান যিহেতু নিৰ্বাচন সমাগত, তেনে এটা পৰিৱেশত বিটিআৰক বাদ দি পেলাই সমগ্ৰ অসমত যিমানখিনি জিলাত প্ৰায় 30টাৰো অধিক ৩,০০০ৰ পৰা ৪৫,০০০ বড়ো ভোটাৰ ৰাইজ মানে এই সমষ্টিবিলাকত আছে। আৰু তেনে সমষ্টি আমি প্ৰায় 15টা ডিষ্ট্ৰিক্টত, কোনোবা ডিষ্ট্ৰিক্টত 3টা, 2টা, 4টা, ধৰি লওক শোণিতপুৰ জিলাত 4টা জিলাত 4টা সমষ্টিত বড়ো মেজৰিটি আছে, বিশ্বনাথত 3টা সমষ্টিত বড়ো মেজৰিটি আছে, ধেমাজি জিলাত 2টা আছে, লখিমপুৰত 1টা আছে, গোলাঘাটত 2টা আছে, আপোনাৰ গুৱাহাটী মেট্ৰতে আমি 3টা সমষ্টিত তাত মেজৰিটি আছে, দৰঙত 2টা আছে, ধুবুৰীত 2টা আছে, বঙাইগাঁৱত 1টা, বৰপেটাত 2টা। তো এনেকুৱা আটাইবিলাক মিলি নগাঁও, মৰিগাঁও, হোজাই এইবিলাক মিলি পেলাই 30টা সমষ্টি হয়। তো আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থাই এই 30টা সমষ্টিত বড়ো জনসাধাৰণক আমি আহ্বান জনাম যে কোনটো দলক আমি ভোটদান কৰিম আৰু কিয় ভোটদান কৰিম। কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা কোনো ৰাজনৈতিক সংগঠন নহয়, এই জাতীয় সংগঠন হয়, ছাত্ৰ সংগঠন হয়। আৰু যেতিয়া নিৰ্বাচন আহে আমাৰ জনসাধাৰণে ৰাইজে আমাক সোধে যে এইবেলি আমি কাক ভোটদান দিলে ভাল হ'ব বা আমাৰ সমস্যা কাৰ দ্বাৰা সমাধান হ'ব, কোন চৰকাৰৰ দ্বাৰা সমাধান হ'ব। তো ইয়াৰ কাৰণে আজি এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আগন্তুক দিনত আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত যিহেতু বৰ্তমানো ফৰেষ্ট ৰাইট এক্টৰ অধীনত মাটিৰ পট্টা বা মাটিৰ অধিকাৰ বা মাটিৰ স্বত্ব যিখিনি পাব লাগিছিল এইটো আমি পাবলৈ সক্ষম হোৱা নাই। দ্বিতীয় কথাটো হ'ল যে দীঘলীয়া স্বাধীনতাৰ পিছত আজিও এই 2টা জিলাত আৰু হোজাইৰ কাকি অঞ্চলত বা গোলাঘাটৰ মানে ধনশিৰি অঞ্চলত বা বিভিন্ন ঠাইত এতিয়াও মানে মাটিৰ পট্টা পোৱা নাই। আৰু লগতে এই শোণিতপুৰ বিশ্বনাথত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন হোৱা নাই, যাৰ কাৰণে আমি বিজুলী মানে পোৱা নাই, পানী খোৱা ব্যৱস্থা পোৱা নাই, ৰাস্তা মানে পদূলি পোৱা নাই, IY ঘৰ পোৱা নাই, জব কাৰ্ড পোৱা নাই বা মেডিকেল ছাব চেণ্টাৰ পোৱা নাই, শিক্ষা অনুষ্ঠানবিলাক তাত নাই। এতিয়াও মানে যথেষ্ট শিক্ষা অনুষ্ঠান ভেঞ্চাৰ আছে, মাটিৰ অধিকাৰ নোপোৱাৰ কাৰণে আমি শিক্ষা অনুষ্ঠান চৰকাৰী কৰিব পৰা নাই। তো তেনেকুৱা যিখিনি আমাৰ জাতীয় যিখিনি সমস্যা আছে, বড়ো জনগোষ্ঠীৰ অধিকৃত যি অঞ্চলত জৰ্জৰিত সমস্যা আছে, যিখিনি বেকৱাৰ্ড ৰিজন হিচাপে বৰ্তমানো মানে ৰাইজে মানে ইয়াত মানে কৈছে বা আমি যোনটো উপলব্ধি কৰিছোঁ। তো আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থাই এই 30টা সমষ্টিত কোনটো ৰাজনৈতিক দলক মানে আমি সমৰ্থন কৰিম বা আমি পোনপটীয়াকৈ আমি তেওঁলোকক ৰাইজক ভোটদান দিবৰ কাৰণে ক'ম, এই ক্ষেত্ৰখনত
আগন্তুক দিনত আমি আলোচনা কৰি 15 মাৰ্চৰ মানে ভিতৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু আমি ৰাইজক আহ্বান জনাম যে এইটো কাৰণত এইটো সমস্যাৰ কাৰণে এইটো ইস্যুৰ কাৰণে ৰাইজে কোনটো দলক বা কোনটো প্ৰাৰ্থীক ভোটদান দিব লাগে এই ক্ষেত্ৰখনৰ আমি প্ৰকাশ কৰিম বুলি আজি ইয়াত আমি মুকলিমূৰীয়াকৈ আমি ঘোষণা কৰিছোঁ ধন্যবাদ আমি কোনোবা ৰাজনৈতিক দলত সমৰ্থন কৰা বা বিৰোধী কৰা এই কথাটো আমি স্পষ্ট কৰা নাই কাৰণ দুটা কথা সদায় আহে আমি কোনোবা প্ৰাৰ্থী বা দলক আমি জিকাব পাৰোঁ আৰু কোনোবা দল বা প্ৰাৰ্থীক আমি হাৰাব পাৰোঁ দুটা কাম আমি কৰিব পাৰোঁ আৰু যোৱাটো দিনবিলাকত আমি এই কথাই প্ৰকাশ কৰি আহিছোঁ যে যি দল আৰু যি প্ৰাৰ্থীয়ে আমাৰ সমস্যা সমাধান কৰিব বা আমাৰ জ্বলন্ত দীঘলীয়া 30-40 বছৰ যিবিলাক জ্বলন্ত সমস্যা এইবিলাক সমাধান কৰিব তেনে ব্যক্তি বা তেনে প্ৰাৰ্থী বা দলক আমি সমৰ্থন কৰিম এই কথাবিলাক আগতে আমি কৈ আহিছোঁ তো আজি তাৰিখতো আমাৰ 2-3 লানি আলোচনা আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াতে আমি আলোচনা কৰিম ৰাইজৰ পৰা মতামত ল'ম আমাৰ যিখিনি শুভাকাংক্ষী ৱেল উইজাৰ আমাৰ ছিনিয়ৰ এপছুৰে প্ৰাক্তন লিডাৰবিলাকৰ লগত আমি বহিম আৰু যিবিলাক সমষ্টি যিবিলাক জিলাৰ কথা কৈছে সেই জিলাৰ জনসাধাৰণৰ যিবিলাক সামাজিকভাৱে নেতৃত্ব দি আহিছে বা সাংগঠনিকভাৱে নেতৃত্ব দি আহিছে তেওঁলোকৰ লগত আমি এই সপ্তাহৰ ভিতৰত যিহেতু আজি 6 তাৰিখ আগন্তুক 15 তাৰিখলৈকে এসপ্তাহ সময় আমাৰ হাতত আছে তো তেওঁলোকৰ পৰা আমি মতামত আৰু কিছুমান অপিনিয়ন আমি বিল্ড আপ কৰি পেলাই তেওঁলোকৰ স্বাৰ্থতে আমি মানে আমাৰ সিদ্ধান্তটো হ'ব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা নিজা কোনো স্বাৰ্থ নাই ৰাইজৰ স্বাৰ্থৰ কাৰণে জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি আহিছোঁ আগলৈকে আমি কাম কৰি যাম এই যোৱা দশকবিলাকত আমি কৈ আহিছোঁ যে অকল BTC বা বৰ্তমান BTR অঞ্চলতে কিয় বড়ো প্ৰাৰ্থী খেলিব তো BJPয়ে হওক কংগ্ৰেছে হওক বা আন যিখিনি মানে আঞ্চলিক দলবিলাক আছে ৰাষ্ট্ৰীয় দল বা আঞ্চলিক দল তেওঁলোকে বড়ো প্ৰাৰ্থীত্ব বা বড়ো জনগোষ্ঠীৰ ফালৰ পৰা তেওঁলোকে নিজৰ দলৰ পৰাই টিকেটটো দিব সেই প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাই আহিছোঁ কিন্তু এই কামবিলাক যোৱাটো দিনবিলাকত কৰি অহা আমি দেখা নাই তো ইয়াৰ কাৰণে যেহেতু তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰা আমি দেখিবলৈ পোৱা নাই সেই ক্ষেত্ৰখনৰ আমি খুবেই দুখিত আৰু দ্বিতীয় কথাটো হ'ল যে কোনটো দল বা কোনটো প্ৰাৰ্থীক আমি সমৰ্থন জনাম সেই ৰাইজৰ সেই সমষ্টিবাসীৰ বা এই জিলাৰবাসীৰ ৰাইজৰ লগত আলোচনা কৰিহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম নাই UPPLটো নিখিল বড়ো ছাত্ৰ সন্থাই ৰাজনীতিক পথাৰত কাম কৰিবৰ কাৰণে আমি আলাপ আলোচনাৰ মাজেদি আমি জন্ম দিছিল আৰু তেওঁলোকে এতিয়া ৰাজনীতিকভাৱে কাম কৰি আহিছে আগন্তুক দিনত যদি BTR 12খন চিটটো বাহিৰেও তেওঁলোকে যদি অসমৰ বিভিন্ন জাগাত যদি প্ৰাৰ্থীটো প্ৰদান কৰে সেই ক্ষেত্ৰত আমাৰ সদায় সব কৰ্ণাৰ বা আমাৰ তেওঁলোকৰ মানে প্ৰতি আমাৰ সমৰ্থন সদায় থাকিব যোৱাটো দিনবিলাকত আমি কৈ আহিছোঁ আৰু বৰ্তমান যিহেতু তেওঁলোকে শাসনত আছে আৰু BTR যি শান্তি চুক্তি এই চুক্তিটো লিখা আছে যে এই অঞ্চলক বড়ো অধ্যুষিত যিবিলাক অঞ্চল সামৰিব লাগে BTRত এই কথাটো আছে আৰু দ্বিতীয় কথাটো হ'ল যে ভূমিপট্টন দিয়া বা আপোনাৰ পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা সেই দুইটা কাম এতিয়াও পেণ্ডিং আছে তো চুক্তিত লেণ্ড ৰাইট ফৰেষ্ট ৰাইটৰ অধীনত দিয়া কথা আছিল সেইটো এতিয়ালৈকে হৈ উঠা নাই আমি আশাবাদী যে আগন্তুক দিনত হৈ উঠিব আৰু সেই কামটো কৰিবৰ কাৰণে আমি সদায় চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰি আহিছোঁ তো সেইটো লৈ আমাৰ মনত নিশ্চিতভাৱে আমাৰ দুখ আছে যে 5 বছৰত যি শাসনত আছিল তেওঁলোকে সেইটো কাম কৰি দিব লাগিছিল তো কৰি দিয়া নাই তো তাৰ কাৰণে ৰাইজৰ লগত আমাৰ মতামতটো চলিব সেই মতামতৰ ওপৰত পুনৰবাৰ এই জায়গাতে নহ'লে আন এটা ঠাইত সাংবাদিক মেলৰ যোগেদি বা সংবাদ মেলৰ যোগেদি ৰাইজক মই জনাম আৰু অসমবাসীকো জনাম যে আগন্তুক দিনৰ আমাৰ সিদ্ধান্ত কি হ'ব আৰু এই ক্ষেত্ৰখনত নিশ্চয় আমাৰো মনত বেদনাৰ দুখ কিছু আছে যাৰ কাৰণে আমি চুক্তি কৰাৰ পিছতো আমাৰ ৰাইজৰ জনসাধাৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ যিবিলাক তেওঁলোকে বঞ্চিত হৈছে এই ক্ষেত্ৰখনত তেওঁলোকৰ মানে এই সমস্যা বা আমাৰ সমস্যাক লৈ আমি মাত মাতিব লগা হৈছে ধন্যবাদ ঠিক আছে টোটেল 30টা সমষ্টি আছে গোটেই অসমত আৰু সমষ্টিকেইটা লিষ্ট মোৰ তাত আছে মই দিব পাৰোঁ আপোনালোকক মই দি দিম
আমি ভাবিব পাৰিম যে বিজেপিৰ অলপ অসুবিধা হ'ব পাৰে আহি থকা নিৰ্বাচনত বিজেপিৰ অলপ অসুবিধা হ'ব পাৰে বুলি আমি ভাবিব পাৰিম নেকি? নাই, অসুবিধা মানে এইটো আমাৰ সিদ্ধান্তৰ ওপৰত হ'ব। যি দলৰে নহওক সুবিধা অসুবিধা দুয়ো হ'ব পাৰে। ইয়াত মানে বিৰোধী হওক বা শাসকেই হওক, যাৰে ওপৰত নহওক কিয় আমাৰ সমস্যাৰ ওপৰতহে এইটো নিৰ্ভৰ কৰিব, আৰু এইটো আমি আপোনালোককে জনাম। ঠিক আছে।